চৰকাৰী বিদ্যালয়ৰ মাটিৰ অবৈধ ৰমৰমীয়া বেহা একাংশ অসাধু ব্যৱসায়ী বিদ্যালয়ৰ নামত থকা মাটিত চলাই আছে অবাধ খনন কাৰ্য দিনৰ পোহৰতে একাংশই ট্ৰেক্টৰেৰে সৰবৰাহ কৰি মাটি বিক্ৰী কৰিছে বিভিন্ন ঠাইলৈ কাৰাখেবাটত চলি আছে এই ৰমৰমীয়া বেহা চকুমুদা কুলিৰ ভাৱত বিদ্যালয়ৰ অধ্যক্ষ পৰিচালনা সমিতি আৰু বিদ্যালয়ৰ তদাৰক কমিটি ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নামত থকা মাটিত এনেদৰে চলিছে অবাধ খনন কাৰ্য চোৰাংভাৱে মাটি খনন কৰি বিক্ৰী কৰিছে একাংশ অসাধু ব্যৱসায়ী দিনৰ পোহৰতে বিদ্যালয়ৰ সন্মুখেদি ট্ৰেক্টৰেৰে মাটি কঢ়িয়াই থাকে কিন্তু কুম্ভকৰ্ণ নিৰ্দাত মগ্ন বিদ্যালয়খনৰ অধ্যক্ষ পৰিচালনা সমিতি আৰু বিদ্যালয়ৰ তদাৰক কমিটি আনহাতে ৰাইজৰ দাবী বাৰিষাৰ বতৰত যি পুখুৰী সদৃশ গাঁত হৈ থাকে সেই গাঁতত যে এটা ডাঙৰ বিপদ নহব তাৰ কোনো নিশ্চয়তা নাই কাৰণ ওচৰতে বহু মানুহৰ বাসস্থান এটা প্ৰশ্ন হয় উক্ত বিদ্যালয় মাটি খনন কৰি বিক্ৰী কৰিবলৈ সাহস দিছে কোনে নে উক্ত কামৰ লগত বিদ্যালয় কোনোবা জড়িত আছে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব চাপৰৰ পৰা সাজিদ আহমেদৰ ৰিপৰ্ট ডি নিউজ এক্সপ্ৰেছ 365 মাটি দিয়া স্কুলে এটা যে পুকুরি দিব লাগছে আমার চাওয়া পাওয়াগুলো কি হবো যদি ইয়াতে পরি মরে তাহলে প্রিন্সিপালে দায়ী হবো না মাটিগুলো ওই যে ফির ওই ইয়াতে খামাল দিছে এই ফেলে ফুল বিক্রি করে আর ফির ওই যে বল খেলা ফিল্ডটা ওতে নাহি মারি ফেলেছে এটা চাপরে হয় চাপর বাস বাজারের লগত হ্যাঁ বাস বাজার চাপর হাই সেকেন্ডারি স্কুল এই মাটিগুলো আমি আবাদ করছি এতে মানে চারো সাইডে তো বাড়ি ঘর চারিফলে তো বাড়ি ঘর আর ওই ব্যাপারী পড়তে ছাওয়া পাওয়া তো কোনোদিন সাঁতার পায় কি কোনো সাঁতার না পায় একটা ছাওয়া যদি পরি মরে তাই প্রিন্সিপাল দায়ী হবো নাকি এটা তো হবই এটা দেয়া শুনে অসুবিধা খারাপ কৰিব গৈছে কাই খাৰা কৰিব গৈছে গাড়ী ওলাই আহি আছে মাল গাড়ী ওলাই কাই মালিক কাই গাড়ীৰ মালিক